চেনেলটোলৈ স্বাগতম জনাইছোঁ। আজি মই বনাবলৈ লৈছোঁ মাছ পাতত দিয়া। সেই ভাবিলোঁ ৰেচিপিটো আপোনালোকৰ সৈতে শ্বেয়াৰ কৰোঁ। তেতিয়াহ'লে ব'লক আমি ৰেচিপিটোলৈ আগবাঢ়োঁ। ৰেচিপিটোৰ বাবে মই 4 পিচ মাছ লৈছোঁ। মাছখিনি অলপমান সৰিয়হৰ পেষ্ট, আদা নহৰু আৰু জলকীয়াৰ পেষ্ট, এটা সৰু সৰুকৈ কটা পিঁয়াজ আৰু সোৱাদ অনুসৰি নিমখ দি সকলোখিনি ভালদৰে সানি লৈছোঁ। প্লেটখন সৰু হোৱাৰ বাবে মোৰ সানিবলৈ অসুবিধা হৈছিল, সেয়ে মই প্লেটখন সলনি কৰি ল'লোঁ। সকলোখিনি অলপ সময়ৰ বাবে ভালদৰে সানি ল'লোঁ যাতে মাছখিনিত সম্পূৰ্ণৰূপে লাগি যায়। তাৰপিছত সৰু চামুচৰ জোখেৰে 2 চামুচ নেমুৰ ৰস আৰু ডাঙৰ চামুচৰ জোখেৰে 1 চামুচ মিঠাতেল দি সকলোখিনি ভালদৰে মিহলাই ল'লোঁ। মাছখিনি ৰেডি কৰি হোৱাৰ পিছত এখন কলপাত ভালদৰে ধুই কলপাতখন অলপ সময়ৰ বাবে গেছত সেকি ল'লোঁ। এইদৰে সেকি ল'লে কলপাতখন মেৰিয়াবলৈ সুবিধা হয়। কলপাতখন সেকি হোৱাত আগতে ৰেডি কৰি থোৱা মাছখিনি কলপাতখনত মেৰিয়াই টোপোলা বান্ধি ল'লোঁ। লগতে গেছত কুকাৰ পাতি দি তাত অলপমান পানী দি প্ৰিহিট কৰি ল'লোঁ আৰু কুকাৰৰ ভিতৰত এডাল ষ্টেণ্ড বহাই দিলোঁ। ষ্টেণ্ডডালৰ ওপৰত এখন ষ্টীলৰ প্লেট দি আগতে ৰেডি কৰি থোৱা মাছৰ টোপোলাটো তাৰ ওপৰত দি দিলোঁ আৰু কুকাৰৰ ঢাকোন বন্ধ কৰি চিটিটো উঠাই গেছৰ ফ্লেম মিডিয়াম কৰি 30 মিনিটৰ কাৰণে এনেকৈ ৰাখি দিলোঁ। আৰু 30 মিনিটৰ পিছত কুকাৰৰ পৰা মাছৰ টোপোলাটি উলিয়াই অলপ সময় ঠাণ্ডা হ'বলৈ দিলোঁ। মাছৰ টোপোলাটো অলপমান ঠাণ্ডা হোৱাৰ পিছত এখন ডিছত ভালদৰে উলিয়াই ল'লোঁ আৰু এয়া চাওক আমাৰ মাছৰ পাতত দিয়া ৰেডি হৈ গ'ল। ৰেচিপিটো এবাৰ ট্ৰাই কৰি চাব আৰু ৰেচিপিটো কেনে লাগিল জনাবলৈ নাপাহৰিব। ভিডিঅ'টো চাই যদি ভাল লাগিল লাইক, কমেণ্ট এণ্ড শ্বেয়াৰ কৰিব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। লগতে কাষতে থকা বেল আইকনটো প্ৰেছ কৰি থ'ব যাতে মই দিয়া প্ৰতিটো ভিডিঅ'ৰ ন'টিফিকেশ্যন আপুনি সকলোতকৈ আগতে পায়।